दोस्तों वेलकम द Zakaria टेक्निकल आसामत आपनालोকক स्वागतम जनाओ। दोस्तों आपनालोके केनेকৈ फेसबुक पेज खुलिब पारिबो। दोस्तों आपुनी जदि फेसबुक पेज खुलिबर बहुत इच्छा थाके खुलिब पारे। दोस्तों फेसबुक पेजर পৰা इनकाम কৰিবলৈ হলে আপুনি फेसबुक पेजটো খুলি লওক। दोस्तों অতি গুৰুত্বপূৰ্ণ फेसबुक पेजটো। दोस्तों আপোনালোকে फेसबुक पेजটো খুলি লওক। दोस्तों মোৰ এটা ৰিকুৱেষ্ট আছে। दोस्तों কোনো ভাই মোৰ চেনেলত নতুন হলে চেনেলটো সাবস্ক্রাইব কৰি অল নোটিফিকেশন को ऑल कर दो। या আমাৰ চেনেলৰ এনেকুৱা নতুন ভিডিও সবৰ আগতেই পাই যায় যেন। दोस्तों আৰু ভিডিওটো ভাল লাগিলে লাইক কৰিব। दोस्तों তেনেহলে ভিডিওটো স্টার্ট কৰো। दोस्तों আপুনি ইয়াত থ্ৰী ডটত ক্লিক কৰিব। থ্ৰী ডটত ক্লিক কৰাৰ পিছত তলফালে যাব। তলফালে যোৱাৰ পিছত দেখিবলৈ পাইছে পেজ বুলি আছে। পেজ ইয়াত ক্লিক কৰি দিয়ক। ইয়াত ক্লিক কৰাৰ পিছত ইয়াত ক্লিক কৰক। ক্ৰিয়েট আছে ক্ৰিয়েটত ক্লিক কৰক। ক্ৰিয়েটত ক্লিক কৰাৰ পিছত दोस्तों गेट स्टार्ट ইয়াত ক্লিক কৰি দিয়ক। ইয়াত ক্লিক কৰাৰ পিছত আপুনি আপোনাৰ ফেসবুক পেজৰ নামটো কেনেকৈ কি নাম ৰাখিব বিচাৰে তেনেহলে ফেসবুক পেজটোৰ নাম দি দিও। ইয়াত দি আছো মুসাব্বিৰ দি দিলো। তাৰপিছত নেক্সটত ক্লিক কৰি দিয়ক। এতিয়া दोस्तों আপুনি কি ভিডিও বনাব বিচাৰে আপোনাৰ কেটাগৰীটো কি দিব বিচাৰে। दोस्तों এতিয়া কেটাগৰীটো আপুনি দি দিয়ক ইয়াত। दोस्तों তেনেহলে মই দি দিছো এইটো হেল্প এইটো দি দিছো। এইটো দিয়াৰ পিছত নেক্সটত ক্লিক কৰি দিয়ক। दोस्तों नेक्स्टत क्लिक কৰাৰ পিছত আপুনি ইন্টাৰ ওয়েবসাইট বুলি আছে ইয়াত दोस्तों মই ইয়াত কোনো লিখা একসেপ্ট মাৰি দিলো। তাৰ পিছত दोस्तों আপুনি ইয়াত ফটো লগাব লাগিব। মই ফটো লগাই আছো। ফেসবুক টোৰ লগাই দিলো। এতিয়া সেভত ক্লিক কৰি দিয়ক। সেভত ক্লিক কৰাৰ পিছত আপুনি ডন্ট আছে ডন্টত ক্লিক কৰি দিয়ক। दोस्तों फाइनली আপোনাৰ যেটো फेसबुक पेज আছে এইটো ফাইনালি হৈ গৈছে। আপোনালোকে দেখি আছে ফাইনালি फेसबुक পেজটো খোলা হৈ গৈছে। दोस्तों আৰু এবাৰ কৈ আছো ভিডিওটো ভাল লাগিলে এটা লাইক দি দিব। दोस्तों আৰু এটা কথা আপুনি এই WhatsAppৰ লগত আপোনাৰ Facebook পেজটো কেনেকৈ লিংক কৰিব পাৰিব। কন্টেক্ট একাউন্ট মানে আপুনি ফেসবুক তো WhatsAppৰ লগত কেনেকৈ ফেসবুক কন্টেক্ট কৰিব পাৰিব তেনেহলে ইয়াত ক্লিক কৰি দিয়ক। ক্লিক কৰাৰ পিছত আপোনাৰ মোবাইলৰ যেটো নম্বৰ আছে WhatsApp নম্বৰ যেটো আছে এইটো আপুনি ইয়াত দি দিয়ক।
মোৰটো আছে ইয়াত ক্লিক কৰি দিয়ক সেন্ড কোড তাৰ পিছত আপোনাৰ তাত এটা অটোবি আহিব অটোবিটো ইয়াত দি দিব দোস্ত এটা কোড আহিব সেইটো কোড আপুনি ইয়াত দি দিব দিয়াৰ পিছত আপোনাৰ ফেচবুক পেজখন হৈ যাব আপোনাৰ হোৱাটছআপটো ফেচবুকৰ লগত কন্টেক্ট হৈ যাব দোস্ত তেনেহ'লে এইটো ভিডিঅ' আজি ইয়ালৈকেই হে দোস্ত বাই বাই টাটা